আজি পুনৰ মই ৰিলেশ্যনশ্বিপৰ ওপৰতে আন এটা ভিডিঅ' লৈ আহিছোঁ। তুমি যদি তোমাৰ ৰিলেশ্যনশ্বিপত অশান্তিত ভুগি আছা, এই ভিডিঅ'টো মাথো তোমাৰ বাবে। ৰিলেশ্যনশ্বিপত অশান্তি হোৱাৰ বিভিন্নজনৰ বিভিন্ন কাৰণ থাকে। কাৰণ যিয়েই নহওক, ৰিলেশ্যনশ্বিপত থাকি যদি চকু পানী মচি থাকিব লগা হৈছে, তেন্তে এই ভিডিঅ'টো শেষলৈকে চাবা। কাৰণ ৰিলেশ্যনশ্বিপটো আকৌ কেনেকৈ ধুনীয়া কৰিব পাৰি বা অশান্তিৰ পৰা কেনেকৈ নিজকে বাহিৰ কৰিব পাৰি, এই সকলোবোৰ কথা আজি এই ভিডিঅ'টোত ক'ম। কিন্তু তাৰ আগত যদি মোৰ চেনেলটোত নতুনকৈ আহিছা, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিবা। তুমি যদি ফিল কৰিব লৈছা যে ৰিলেশ্যনশ্বিপটোত থাকি লাহে লাহে তুমি ছেল্ফ ৰেছপেক্ট হেৰুৱাব লৈছা, তোমাৰ মতামতক তেওঁ যদি গুৰুত্ব নিদিয়া হৈছে, তোমাৰ চকু পানী যদি তেওঁৰ আগত মূল্যহীন হৈছে, তোমাৰ ইমোশ্যনক যদি গুৰুত্ব নিদিয়া হৈছে বা তেওঁ যদি ৰিলেশ্যনশ্বিপটোত ডমিনেণ্ট হৈ উঠিছে, তেন্তে বুজি পাবা যে তেওঁ তোমাক গ্ৰেণ্টেড লৈছে। তেওঁ যি নকৰিলেও তুমি তেওঁক এৰি নোযোৱা বুলি এটা ধাৰণা তেওঁৰ মনত অলৰেডি সোমাই গৈছে। তাৰ মানে তুমি তেওঁক তোমাক কমপ্লিট বুজি যাবলৈ সুযোগ দিছা। তোমাৰ উইক পইণ্ট, তোমাৰ ষ্ট্ৰং পইণ্ট তেওঁ সকলো জানি লৈছে। আৰু এনেকুৱা ক্ষেত্ৰত তোমাৰ ইমোশ্যনক গুৰুত্ব নিদিয়াটোৱে স্বাভাৱিক। যদি তোমাৰ লগতো এনেকুৱা হৈছে, তেন্তে তুমি কি কৰিবা মন দি শুনিবা। তুমি তেওঁৰ লগত যেনেকুৱা ব্যৱহাৰ ইমান দিনে কৰি আহিছা, লাহে লাহে তাৰ ওলোটাটো কৰিব লোৱা। মন দিবা, মই লাহে লাহে বুলি কৈছোঁ। তোমালোকৰ কাজিয়া হ'লে যদি তুমি তেওঁৰ আগত কান্দিছিলা, লাহে লাহে বন্ধ কৰি দিয়া। তোমাৰ যদি দুখ লাগে তুমি কান্দা, কিন্তু তেওঁৰ আগত নহয়। যদি তুমি মুখেৰে বকিছিলা, তেন্তে এতিয়া একো নোকোৱা হৈ যোৱা। যদি তেওঁ তোমাৰ ইমোশ্যনক গুৰুত্ব নিদিয়ে বুলি খুব কমপ্লেইন কৰা, লাহে লাহে কমপ্লেইন কৰা বন্ধ কৰি দিয়া। ফোন যদি তুমি তেওঁক বেছি কৰিছিলা, তেন্তে লাহে লাহে কমাই আনা। মুঠতে তেওঁক তোমাক নতুনকৈ বুজিবলৈ দিয়া। তোমাৰ ব্যৱহাৰত পৰিৱৰ্তন আনা। এইটো দেখাব লোৱা যে তেওঁ তোমাৰ প্ৰতি কৰা ব্যৱহাৰৰ বাবে তেওঁৰ প্ৰতি তোমাৰ ইমোশ্যন লাহে লাহে কমি আহিছে। আগতে যদি তেওঁৰ প্ৰতি খুব লাভ আৰু কেয়াৰ শ্ব' কৰিছিলা, তেন্তে লাহে লাহে কমাই আনা। আৰু যদি আগতে লাভ আৰু কেয়াৰ শ্ব' কৰা নাছিলা, তেন্তে তেওঁক নতুনকৈ শ্ব' কৰিবলৈ লোৱা। মুঠতে তেওঁৰ আগত চেঞ্জ হৈ যোৱা। এনেকুৱা কৰাটো হয়তো কিছুমানৰ কাৰণে টান বুলি ভাবিছা, কিন্তু ইম্পচিবল নহয়। বৰঞ্চ ৰিলেশ্যনশ্বিপটো আকৌ ধুনীয়া কৰিবলৈ হ'লে এইটো কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট। তুমি যদি এনেকুৱা কৰা, তেন্তে কি হ'ব, তেওঁ তোমাক আকৌ নতুনকৈ বুজিব লগা হ'ব। তেওঁৰ মনত এটা ভয় সোমাব, ক'ৰবাত তুমি চেঞ্জটো হৈ যোৱা নাই, তেওঁৰ প্ৰতি তোমাৰ মৰম কমিটো যোৱা নাই, আৰু তেওঁৰ ব্যৱহাৰত নিজে নিজে পৰিৱৰ্তন আহিব ল'ব, যিটো তুমি নিজে ফিল কৰিব পাবা। এতিয়া কথা হ'ল, ইমানৰ পিছতো যদি তেওঁ চেঞ্জ হোৱা নাই, তেন্তে তোমাৰ ষ্টেপ কি হ'ব? এতিয়া মই যিমানখিনি কথা ক'ম, গোটেইখিনি শেষলৈকে শুনিবা, কাৰণ আধা শুনিলে মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। যদি তুমি তোমাৰ ভালপোৱা গৰাকীক আকৌ নতুনৰ দৰে বিচাৰিছা, বা ৰিলেশ্যনশ্বিপটো আকৌ আগৰ দৰে ধুনীয়া কৰিব বিচাৰিছা, বা নিজৰ অশান্তিবোৰ আঁতৰাই লাইফত আকৌ হেপিনেছ আনিব বিচাৰিছা, তেন্তে এইটো ষ্টেপ উঠোৱাটো খুবেই বেছি ইম্পৰ্টেণ্ট। এইবোৰৰ পিছতো যদি তেওঁ চেঞ্জ হোৱা নাই, তেন্তে তেওঁক তুমি ব্ৰেকআপ দিয়া। কাৰণটো তেওঁক জনোৱা যে তেওঁৰ ব্যৱহাৰে তোমাক হাৰ্ট কৰিছে, তেওঁৰ কথাবোৰে তোমাক দুখ দিছে। খুব বেছি কথা নক'বা, কমকৈ কথা কৈ ব্ৰেকআপ দি আঁতৰি আহা। ফোনো নকৰিবা, মেছেজো নকৰিবা। জানো কিছুমানৰ কাৰণে টাফ হ'ব, কিন্তু তুমি পাৰিব লাগিব। তেওঁ তোমাক যিমান হাৰ্ট কৰিছে, সেই সকলোবোৰ কথা ভাবি ভাবি ব্ৰেকআপ দি আঁতৰি আহা। আৰু তাৰ পাছত যিটো চমৎকাৰ হ'ব, সেইটো তুমি এতিয়া ভাবিবও নোৱাৰা। যদি তেওঁ তোমাক সঁচাকৈয়ে ভাল পায়, তেন্তে তেওঁ তুমি এৰি যোৱাটো সহ্য কৰিবই নোৱাৰিব, আৰু তেওঁৰ ব্যৱহাৰৰ বাবে তোমাৰ ওচৰত ক্ষমা খুজি আকৌ ৰিলেশ্যনত আহিবৰ বাবে তোমাক ৰিকুৱেষ্ট কৰিব। আৰু তাৰ পাছত তুমি যিগৰাকী পাৰ্টনাৰক লগ পাবা, সেইগৰাকী হ'ব কমপ্লিট নতুন এগৰাকী মানুহ, যিগৰাকীক তুমি ভাল পাইছিলা যেতিয়া তুমি তেওঁৰ লগত প্ৰথম প্ৰেমত পৰিছিলা। তোমালোকৰ সম্পৰ্কটো আকৌ ধুনীয়া হ'ব, আৰু তোমালোকৰ ভালপোৱাবোৰ আকৌ বাঢ়িব ল'ব। কিন্তু যদি তেওঁ তোমাক সঁচাকৈ ভাল নাপায়, তেন্তে তুমি ব্ৰেকআপ দিয়াৰ পিছত তেওঁ আৰু তোমাৰ ওচৰত ঘূৰি নাহিব, বেলেগ কাৰোবাক বিচাৰি ল'ব। যদি তেনেকুৱা হয়, তেন্তে তেওঁক যাবলৈ দিয়া, কাৰণ ধৰি বান্ধি কাৰো পৰা ভালপোৱা পাব নোৱাৰি। আৰু যদি তুমি ভাবি আছা যে ব্ৰেকআপ দিয়াতকৈ এতিয়া কম্প্ৰমাইজ কৰোঁ, বিয়াৰ পিছত সকলো ঠিক হৈ যাব, তেন্তে তুমি ভুল ভাবিছা।
কাৰণ মানুহৰ স্বভাৱ সলনি নহয়। তেওঁ যদি তোমাক এতিয়া সন্মান নকৰে, বিয়াৰ পিছত আৰু নকৰিব। তোমাৰ চকু পানীক যদি ভাল পাই থাকোঁতেই গুৰুত্ব নিদিয়ে, তেন্তে বিয়াৰ পিছত দিব বুলি নাভাবিবাই। গতিকে ৰিলেশ্যনশ্বিপটো আকৌ ধুনীয়া কৰিবলৈ, তেওঁৰ মনত তোমাৰ প্ৰতি ভাল পোৱা আকৌ জগাবলৈ বা অশান্তিবোৰৰ পৰা আঁতৰ হৈ আহিবলৈ এতিয়াই ষ্টেপ উঠোৱা। মই কোৱা কথাখিনি ফ'ল' কৰা, নিশ্চয় ফল পাবা। লাষ্টত এটা কথা কওঁ, যদি ৰিলেশ্যনশ্বিপত ট্ৰাষ্ট ইছ্যু চলি আছে, তেন্তে এইকেইটা কথা নামানিবা। ট্ৰাষ্ট ইছ্যু বাঢ়ি যাব পাৰে। ইজনে সিজনৰ বিশ্বাস জয় কৰা, কাৰণ বিশ্বাসেই ৰিলেশ্যনৰ মূল ভেটি। যদি মোৰ কথাখিনি ভাল লাগিছে, তেন্তে ভিডিঅ'টো এটা লাইক কৰিবা। আজিলৈ আহিছোঁ। থেংক ইউ।